হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে, গতিকে বোলো আজি বনাওঁ। আজি মানে মই অকণমান ফুৰিব যাব ওলাইছোঁ, শিৱসাগৰ যাব ওলাইছোঁ। তো অকলে যাম আজি, গতিকে বাছত যাবলৈ অকণমান অশান্তি লাগে, সেইকাৰণে বোলো ট্ৰেইনত যাওঁ, ইণ্টাৰচিটিত যাম। এই ওলাই আহিছোঁ এতিয়া ঘৰৰ পৰা। এতিয়া সেই খুৰা ল'ৰাটোৰ ঘৰত সোমাওঁ, সি মোক ট্ৰেইন ষ্টেচনত থৈ আহিব। তো ভিডিঅ'টো চাই থাকক। আজি ৰাস্তাত দেখাই গৈ থাকিম, ট্ৰেইনত জেগাবিলাক দেখাম, ভাল লাগিব। তো চাই থাকক ভিডিঅ'টো। অ'কে, খুৰা ঘৰ পালোহি। কি কৰিছে জানো, শুইয়ে আছে নেকি, তাক উঠাব লাগিব আকৌ। ঠিক আছে, বৰষুণ আহি গ'ল, স্কুটি লৈ যাব নোৱাৰোঁ। গাড়ীত যাম, এতিয়া গাড়ী উলিয়াইছে, গাড়ীত থৈ আহিব লাগে। আমি বৰষুণ দিলে আৰু কি কৰিম এতিয়া, শুই থাকিবলৈ মোক নক'লে নহয়, কাৰণে ওলাইছোঁ আৰু। অ'কে, টিকেট কাউণ্টাৰ পূৰা ভিৰ, একদম লাইন, বহুত দীঘল লাইন। ফাইনেলি টিকেটটো কাটিলোঁ, বহুত ভিৰ মানুহ আজি, একদম লাইন পাতি থাকিবলগীয়া আছে। চাচোন দবাবোৰ কোনবোৰ দবা ক'ত কেনেকৈ আহে, এতিয়া বৰ্ডত লিখা থাকে, চাই আহক। জেনেৰেল দবা আগত আহিব, তাৰপৰা AC আহিব, তাৰপৰা শ্লিপাৰখিনি আহিব। আহিলোঁ, অকণমান জেগা পাইছোঁ ইয়াত চাব পাৰে। নামৰূপ পালোহি। ফাইনেলি শিমলুগুৰিত নামিলোঁ এতিয়া মই। ফোন কৰিছোঁ, আহি আছোঁ, পাবই আৰু 10 মিনিটমানত পাই যাবহি। মই ওলাই যাম কেইটামান, ঠিক আছে, পালোহি। এতিয়া সোমাই যাম ভিতৰলৈ। বাইক খানা ৰেডি হৈ গ'ল। মাংস, মাছ, এইটো নেকি ব্ৰইলাৰ, চুনু মাইক এইফালে আজা। বহুত ভাল আছে, নুঠিবি মোৰ গাত। একো দিয়া নাই, মইতো আজি ব্লগ এইটো বনাইছোঁ ঘৰৰ পৰা অহা পৰা। ঠিক আছে, খালো দেই। আছে তোমাৰ ভালকৈ দিবা পইচা, দেৱা। ঠিক আছে, এতিয়া খানাটো খাওঁ ন? ঠিক আছে, খাওঁ আৰু। বৰ ডাঙৰ ভৰি দেখোন এইবিলাক, ইমান ডাঙৰ ভৰি। ঠিক আছে,
গুড মৰ্ণিং। এতিয়া শুই উঠিছোঁ আৰু গৰম পানী অলপ খাই লওঁ। তাৰপিছত 10টামান বজাত এই দ্বিতীয় অফিচলৈ ওলাই যাম। মোৰ যিটো কামৰ কাৰণে আহিছোঁ, মোৰ লাইচেঞ্চখন ৰিনিউৱেল কৰিব লাগে। লাইচেঞ্চখন ইয়াতে বনাইছিলোঁ মানে, আজি 21 বছৰে হ'ল। তো ৰিনিউ কৰিবলৈ আহিছোঁ মই। যাম 10টা বজাত ওলাই যাম, অফিচ খুলিব। তো এতিয়া পানীটো খাই লওঁ মই, তাৰপৰা অলপ দেৰি ৰখি পেলাই ওলাই যাম। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া ৰিপৰ্টৰ ঘৰত আহিছোঁ। কি কণী আমলেট মাম্পীয়ে বনাই দিছে, খাম এতিয়া আমি। ঠিক আছে, খাইছোঁ আৰু ষ্টাৰ্ট কৰ। এতিয়া আমি দ্বিতীয় অফিচলৈ ওলাই গৈছোঁ, কামটো কৰিব যাওঁ। আই লাভ শিৱসাগৰ দেখুৱাই দিওঁ। তাৰপিছত এইফালে এতিয়া বৰপুখুৰী এইফালে দেখাইছোঁ। এই চাওক আই লাভ শিৱসাগৰ। এতিয়া আমি এইফালে যাম বৰপুখুৰী কিনাৰে দি। এইটো চাৰ্কেট হাউচ, এইটো ন চাৰ্কেট হাউচটো। তাৰ আগত আছে ফৰেষ্ট অফিচ। ইয়াৰ পৰা গাড়ীবোৰ ধৰি দিছে। এইটো ফৰেষ্ট অফিচ। এতিয়া পাম আমি জেল পাম, জেল হয়। উদ্যান বিয়লি ফুকনক ইয়াতে ফাঁচি দিছিলে, সেইটো মূৰ্তি বনাই থৈছে। কমাৰ্চ কলেজখন পালোহি। পুৰা বৰষুণে দি আছে, আজি বৰষুণ নেৰাই পায়। তাৰপিছত অফিচলৈ এতিয়া কি নহয়। হাই ফ্ৰেণ্ডছ, দ্বিতীয় অফিচৰ কামটো আল্টিমেটলি হ'লগৈ, কিন্তু মই আকৌ আহিব লাগিব, টেক্সটো দিব লাগিব আৰু ফটো মাৰিব লাগিব। তাকে খবৰ দিম বুলি কৈছে 28 তাৰিখমানৰ ভিতৰত। 4 তাৰিখৰ আগে আগে হৈ যাব আৰু। ত' কামখিনি হৈ গ'ল আৰু টেনশ্যন এটা হৈ আছিলে। এতিয়া মই মামানগৰ যাম, কাইলৈ আৰু ডিব্ৰুলৈ ঘূৰিম। অ'কে, অলপ ফুৰিব ওলাই আহিছোঁ। এইখন স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান বুলি কয়। দেখাই যাম ভিতৰত কেনেকুৱা। গেটখন বৰ ধুনীয়া দেখিবলৈ। ভিতৰত লাইটিং কৰিছে। এইফালে মামাই টিকেট কাটিছে, অলপ দেখাই যাম। স্বৰ্গদেউ চাউলুং চুকাফা বিহু প্ৰগ্ৰেম হৈ আছে, দেখাই যাওঁ। এইটো ভাল লাগিছে ন? অঁ অঁ, এই লাচিত বৰফুকন। বহুত ধুনীয়া পাৰ্কখন, আপোনালোকে আহিব পাৰে, চাব পাৰে। ইয়াত ধুনীয়া এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা, কৈনুকৈ থাকোঁতে উৰকে নপৰে আমাৰ ৰঙালী বিহুৰে কথা। আমাৰ অসমীয়াৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ প্ৰাণৰ প্ৰাণৰ সকলোৰে স্বাভিমানে বিহু আপোনালোকৰ আগত আমি এতিয়া পৰিৱেশন কৰিবলৈ ওলাইছোঁ। গতিকে আহক সকলোৱে উপভোগ কৰক। আৰু এই চাগতে যদি আপোনালোকে আমাৰ লগত এপাক নাচিম বুলি ভাবিছে, সকলোকে সাদৰেৰে আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনালোঁ।
এতিয়া প্ৰগ্ৰামটো চাই আহিলোঁ, চাই আহি এতিয়া মিউজিয়ামটো চাওঁগৈ। মিউজিয়ামৰ ফালে যাওঁ এতিয়া। ইয়াত বোলে ফুলৰ পুলিও পায়, এইখন নাৰ্চাৰী আছে ইয়াত, বিভিন্ন ফুল আছে ইয়াত। পইচা মানুহে যে কয় ফুটা কৰি হাতত নাই বুলি, সেইটো ফুটা কৰি চাব পাৰে আগৰ দিনত। পইচা এইবোৰ আগৰ দিনৰ মুদ্ৰা। কাৰেংঘৰটো বৰদুবৰ গুলি, এইবোৰ বৰদুবৰ গুলি সৰুৰ পৰা ডাঙৰলৈকে আছে। এইবোৰ আগৰ দিনৰ ফুল কটা ইটা, কাঠখৰীয়া ইটা হয় এইবিলাক, ৰজা দিনৰ ধেনুকাৰ বৰটোপ জাতি। নাটখন আছে পেটৰ হাতীমাৰি ঢোকাত হোৱা গুণমালা, মাধৱৰ হেজাৰীখন আছে, সংস্কৃতত লিখা ভক্তি ৰত্নাৱলীখন, এইখন গুণমালা, ৰুক্মিণী ঘৰ, এইখন ভক্তি ৰত্নাৱলী। এখন নাকৈডা 4 ফুটমান ওখ হয়, গদাধৰ সিংহই ফাইট কৰে আপোনাৰ। এই ফুটাটোতে গাৰ কাপোৰখন বান্ধিলে ঘূৰাই থাকে। চেকুৰি তাত আছে, চাইছিলোঁ ভাঙি নাওবিলাক বনাই আগতে। ঘৰত আছে এইটো হেমন হাইতাল বুলি যে কয়, নেচাৰেল পেইণ্টিং। এইটো শিলৰ পৰা বনাই পেইণ্টিং। এখন চালপিৰা। আমি উদ্যান ফুৰি আহিলোঁ, গোটেইখিনি চালোঁ আৰু ভাল লাগিলে। দেখালোঁ, মিউজিয়ামটো চালোঁ, ভাল লাগিলে, সকলো দেখাইছোঁ আৰু। এতিয়া গৈ থাকোঁ আমি ফালে। ক'ত যাম এতিয়া আমি? হেৰিটেজ কি পাৰ্ক, ৰেষ্টুৰেণ্ট। ঠিক আছে, দেখাই গৈছোঁ। এতিয়া আমি হেৰিটেজ ৰেষ্টুৰেণ্টত সোমাইছোঁ, কিবা খাই লওঁ। শুনো, কি খাবি? পনীৰ খাবি? বেলেগ বস্তু নাখাওঁ ন? ঠিক আছে, কি অৰ্ডাৰ খাব পাৰে? এতিয়া আমাৰ ফ্ৰেঞ্চ ফ্ৰাই আৰু এইটো কি হয়, বেবী কৰ্ণ আহি গ'ল। Baby
খাব দিয়া নিজৰ নহয় এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা ওলালোঁ ঘৰলৈ গৈছোঁ ওলাই খানা বেছ ধুনীয়া ইয়াত খাই ভাল লাগিলে আমি ফুৰি মেলি আহি পালোহি আৰু এতিয়া সোমোৱাৰ লাহেকৈ 10টা বজা নাই আৰু 10টা বজাত সোমাওঁ তাৰপিছত কাইলৈ ৰাতিপুৱা ঘৰ যাম তোকে আজিলৈ ইয়াতে থৈছোঁ আৰু গুড নাইট কাইলৈ আকৌ ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি এতিয়া ঘূৰি যাব ওলাইছোঁ শিৱসাগৰ পৰা ঘৰলৈ ট্ৰেইন ষ্টেচন পালোহি মোবাইল ঘৰত আহিছে থ'বলৈ হাই কৈ দিম তাৰপিছত সেই এতিয়া ট্ৰেইন মানে ডিব্ৰুগড়লৈকে পাম আৰু ডিব্ৰুগড় পৰা ট্ৰেইন নাই ডিব্ৰুগড় বাছত যাবই লাগিব ট্ৰেইনখন অকণমান লেট আছে নহ'লে অৱধ আছামখন পালোহেঁতেন ডিব্ৰুগড়ৰ পৰা চ' বাছত যামগৈ আৰু ট্ৰেইনখন আহিছে মাতটো শুনিছে চাগে ঠিক আছে মই গৈ থাকোঁ চিট পাইছোঁ আৰু চাওঁ ডিব্ৰুগড়লৈকে ৰাস্তাত আজি প্ৰথম যাম আগতে গৈ পোৱা নাই ডিব্ৰুগড় বাণীপুৰ পালোহি ইয়াত নামি দিছোঁ চাওঁ ট্ৰেইন আছে নেকি নহ'লে আকৌ বাছত যামগৈ ঠিক আছে মই গৈ থাকোঁ আহিলোঁ তিনিচুকীয়ালৈকে যাব পালোহি এতিয়া গাড়ীখন নামিলোঁ বৰষুণ দি আছে পটাপট যাওঁ ঘৰলৈ তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ' চাই কেনেকুৱা পালে ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে কৰা নাই দিয়ক আৰু কিনাৰ বেল আইকনটো দবাই দিব অ'কে বাই বাই